অসমত এজনেই মানুহ যি হিন্দু মুছলিম অসমীয়া বঙালী জাত পাত সেইবোৰ নাচাইছিলে, খালি এটাই বস্তু চাইছিলে, হেল্প। মানুহ হয়, মানুহক হেল্প কৰা, তুমি ভালে থাকা, তুমি সুখত থাকা আৰু জীৱনত আগুৱাই যোৱা। হিন্দু মুছলিম সেই চব কৰি 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 লাষ্টত এদিন মৰি থাকিবা আৰু জীৱনত একো নহয়। সকলোৱে মিলি ধুনীয়া কাম কৰা, আগুৱাই যাবলৈ চেষ্টা কৰা। তুমি 10 টকা ঘটা, ইজনে 20 টকা ঘটক, তুমি 50 টকা ঘটিবলৈ চেষ্টা কৰা, কাইলৈ সি 100 টকা ঘটিবলৈ চেষ্টা কৰিব। অসমখন চাবা বহুত ওপৰত গুচি যাব। এইবোৰ ধৰম চৰমত লৈ থাকিলে মানে না তোমাৰ পেট ভৰিব না মোৰ পেট ভৰিব, কিন্তু গভৰ্ণমেণ্টৰ পেট ভৰি যাব। জয়। অসমীয়া বঙালীলৈ হিন্দু মুছলিমলৈ অসমত অন্তত এতিয়ালৈকে একো উৎপাত হোৱা নাই তেনেকুৱা। বেলেগ জেগাত হৈছে, আমাৰ ইয়াত নহয়, আৰু ইনফেক্ট মই থকালৈকে নহয়। থেংক ইউ।